কৰিলে যে সি মোবাইলটো চাব পাব সেইকাৰণে সি কামখিনি কৰে যেতিয়া নাখায় আপোনালোকে কয় মোবাইলটো চাই খোৱা কিন্তু সি কি খাইছে সি নিজে গম নাপায় তাৰ মুখত পেটত কি গৈছে সি গমকে নাপায় চুবাবই লাগিলে গিলি থ'ব লাগিলে গমেই নাপায় তো সেই হেবিটটো কোনে বনাই দিছে আপোনালোকে নহয় জানো তো সেই হেবিটটো আমাৰ যিকোনো স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কমাব নোৱাৰে কমাব লাগিব আপোনালোকে বিশেষকৈ মাকজনীয়ে কাৰণ দেউতাকজন ঘৰত নাথাকে দেউতাকে বাচ্চাক গঢ় দিব নোৱাৰে এজনী মাকৰ দায়িত্ব হয় সেইটো আৰু সেইকাৰণে কিতাপত লিখাই আছে যে স্কুলত অহাৰ আগত এটা বাচ্চাৰ প্ৰাক প্ৰাথমিক বিদ্যালয়খন হয় তাৰ ঘৰখন আৰু সেই ঘৰখনৰ শিক্ষয়িত্ৰীজন কোন হয় মাকজনী আমি এটা বাচ্চাই স্কুলত আহিলে গম পাওঁ সেই বাচ্চাটোৰ পৰিৱেশটো কেনেকুৱা হয় কাৰণ বাচ্চাটোৰ ব্যৱহাৰত আচাৰ ব্যৱহাৰত ঘৰখন প্ৰতিফলিত হয় ৰিফ্লেকশ্যন হয় তো বাচ্চাটোৰ লগত কথা পাতি আমি গম পাই যাওঁ যে সেই বাচ্চাটোৰ পৰিৱেশটো তাৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব সেইকাৰণে আপোনালোকে খুব সচেতন থাকিব যেতিয়া বাচ্চা এটাৰ লগত আপোনালোকে কথা পাতে ঘৰুৱা কথা পাতে বা কেতিয়াবা হাজবেণ্ড ৱাইফৰ মাজত কাজিয়াও হ'ব পাৰে ন' ডাউট থাকে কিন্তু বাচ্চাৰ আগত নহয় কাৰণ বাচ্চাৰ মেমৰিটো খুব শাৰ্প হয় পটককৈ সিহঁতে কথাবিলাক ল'ব পাৰে আৰু আপোনালোকে নাভাবিব বাচ্চা আহি স্কুলত সেইবিলাক কথা নকয় বুলি স্কুলত যদি সুধি দিওঁ কিবা কাৰণত গোটেই কথা কৈ দিয়ে সিহঁতে ঘৰত আজি কি হৈছে কি হোৱা নাই এইটো জেদ ক'ব সেইটো কাৰণে বিশেষকৈ মাকসকলে খুব বেছি সচেতন থাকিব কাৰণ আপোনালোকেহে আপোনাৰ বাচ্চাক গঢ় দিব পাৰিব দেউতাক এজনী যিখিনি লাগতিয়াল বস্তু লাগে সেইখিনি যোগান ধৰিব আপোনালোকক আৰু সেই যোগান ধৰা বস্তুখিনি আপোনালোকে কেনেকৈ প্ৰয়োগ কৰে একমাত্ৰ মাকজনীৰ ওপৰত নিৰ্ভৰ কৰে আৰু দ্বিতীয় কথাটো হ'ল যেতিয়া আপোনাৰ ঘৰত আলহী আহে আপোনালোকে নিজৰ বাচ্চাটোক কেনেকৈ চিনাকি দিয়ে ইন্ট্ৰডাকশ্যনটো কেনেকৈ দিয়ে হয় আপোনাৰ বাচ্চাটো অকণমান দুষ্ট ঘৰত অহা আলহীৰ বাচ্চাটোতকৈ অকণমান দুষ্ট কিন্তু যেতিয়া আপুনি চিনাকি দিব নহয় আমাৰ ই মানে ইমান বদমাছ নহয় একো কথাকে নুশুনে পঢ়িব দিলে নপঢ়ে মানে চব নেগেটিভিটিবিলাক কৈ দিয়ে আপুনি তেতিয়া সেই বাচ্চাটো অকণমান লাজ পায় আপোনাৰ বাচ্চাটো অকণমান লাজ পায় মানুহৰ আগত কাৰণ ডাঙৰতকৈ সৰুৰ লাজৰ যিটো মানে পাৰ্চেণ্টেজ বুলিয়ে কওঁ মই বেছি আপোনালোকে গম নাপাব আপোনালোকে ভাবিব ডাঙৰৰহে লাজ লাগে সৰু বাচ্চাৰ লাজ নালাগে কিন্তু আমাতকৈ বেছি সিহঁতে লাজ পায় সিহঁতে হীনমান্যতাত ভোগে এটা ৱৰ্ড আছে হীনমান্যতা তাত ভোগে যেতিয়া আপোনালোকে এইটো কৰি চাব আজি ঘৰত গৈ নেক্সট দিনা যদি এতিয়া ৰাসৰ ছিজনটো ঘৰত আলহী আহিবই তো যেতিয়া আপোনাৰ বাচ্চাটো সেই আলহীৰ আগত চিনাকি দিব নহয় বেয়া হওক বাচ্চাই বদমাচি নকৰি আমাৰ নিচিনা মানুহে বদমাচি নকৰে আপুনি কৰিব জানো বাচ্চাৰ বয়সত বাচ্চাই বদমাচি কৰিব ধেমালি কৰিব দুষ্ট কৰিব কিন্তু তাৰ মাজেৰে সিহঁতৰ সেইবিলাক বস্তু কেনেকৈ নোহোৱা কৰিব তাৰ নেগেটিভ পইণ্টটোৰে নহয় তাৰ পজিটিভ পইণ্টটোৰে তাৰতো কিবা এটা ভাল গুণ আছে যদি কোনোবা এজন আহে আপুনি চিনাকি দিব অকণমান ই কেঁচা হ'লেও খুব বেলেগ এটা বহুত ভাল ই খুব ধুনীয়া লিখিব পাৰে ই খুব ধুনীয়া ছবি আঁকিব পাৰে তো যেতিয়া আপুনি তাৰ ভাল ভাল গুণবিলাকেৰে মানুহৰ আগত চিনাকি দিব তেতিয়া চাব নেক্সট দিনা সি যাৰ অকণমান বেয়া হেবিট আছিলে সি লাহে লাহে কমাব নিজে কমাব তো এই দুটা বস্তুৱে আপোনালোকে কৰি চাব খুব বিশেষ নকওঁ কাৰণ এইটো মুহূৰ্তত দীঘলীয়া ভাষণ শুনাৰ মানসিকতা কাৰো নাই তো অৱশেষত ছানফ্লাৱাৰ ইংলিছ স্কুলৰ অধ্যক্ষ হিচাপে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক